दिनै बिपिएफनि गसाइगाव जिल्ला कमिटिनि मावथि जुथुमा जायो। मावथि जुथुमाया जायो जलेसुरि गेलेग्रा फोथाराव। बे मावथि जुथुमानि हाबाफारियाव गाहाय आलासि महरै नुजाथियो बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा एबा बिपिएफनि आफादगिरि हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङाव अरुणोदय बिथांखियाव प्रमद बर' बिथाङा मोनथावै मानसिनि मुंखौ सोफादों होननानै अजद खालामो। অৰুণোদয় স্কিমত প্ৰমোদ বড়োৱে আমি যিটো শুনি আছোঁ, কোনোবা চাকৰিয়ালৰ ৱাইফ, কোনোবা 4 চকা থকা ফেমিলি, এইবিলাকো অৰুণোদয় স্কিমৰ লিষ্টত আছে বুলি কৈছে। তো এনেকুৱা যদি হয় সেইটো চৰকাৰে চাব লাগিব, চৰকাৰে চালি চাওক কোনোবা চাকৰিয়ালৰ ৱাইফে সেইটো অৰুণোদয় স্কিম পোৱাৰ যোগ্যতা আছে না নাই সেইটো চৰকাৰে জানে, সেইটো চৰকাৰে ঠিক কৰিব। মই ইয়াত একো নকওঁ। বিপিএফ দলে বিৰোধী দল হিচাপে কিবা আন্দোলনৰ কাৰ্যসূচী আন্দোলনৰ কথা অহা নাই। এতিয়া আমি প্ৰমোদ বড়োই যিবিলাক ভুল কাম কৰি আছে সেইটো আমি দল হিচাপে ৰাইজৰ মাজত লৈ গৈ আছোঁ। বুদ্ধিজীৱীৰ লগত আমি ইণ্টাৰেকশ্যন কৰিম। গাঁও কৰ্তনৰ কথা লৈ, এই মানে ইলেকশ্যনৰ কথা লৈ আমি সেইটো যিহেতু ছাপোৰ্ট নকৰিম, সেইবিলাক আমি বিপিএফ দল হিচাপে ছাপোৰ্ট কৰা নাই। আমাৰ ইণ্টেলেকচুৱেলসকলে কি কয়, আমাৰ ছাত্ৰ সমাজে কি কয়, আমাৰ গাঁওবুঢ়া সমাজে ছ'চিয়েল কৰ্মীসকলে কি কয়, এইবিলাক আমি মত বিনিময় কৰিম। কথা সেইটোৱেই। ओजोंहाय प्रमोद बर' बिथाङा बिटिसिनि ग्रेड 3 आरो ग्रेड 4नि साख्रि थिसननो हानाय गोहोखौ हादरसा सोरखारनो हरफिनबाय होनना महिलारि बिथाङा फोरमायनानै गामि दानख'नायनि थांखिखौ जों माब्लाबाबो मदद होनो हाया होननानैबो बिथाङा फोरमायबावो। দিনত প্ৰমোদ বড়োই যিটো কাম কৰি আছে সেইবিলাক কথা আমি জনাই দিছোঁ যে প্ৰমোদ বড়োই টোটেলি ফেইলাৰ হৈছে। বিটিচি চলোৱাটো আজি গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো চাকৰি দিয়াৰ যিটো ক্ষমতা আছিল বিটিচিয়ে, সেইটোকো সি দিছপুৰত পঠাই দিলে। আৰু আমি অপ'জ কৰিছোঁ যে 16টা ডিপাৰ্টমেণ্টটো সি আগতে দিলে। আমি অপ'জ কৰিছোঁ। প্ৰমোদ বড়োই যিটো ইলেকশ্যন কৰাৰ যিটো সিদ্ধান্ত লৈছে সেইটো আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে। 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই বিটিচিৰ মানুহ, মুছলিম হওক, বেংগলী হওক, আদিবাসী হওক বা ৰাজবংশী হওক বা গাৰো, বড়ো, যিমান জাতি জনগোষ্ঠী আছে বা হিন্দীভাষী, নাথ, যোগী, চতুৰ্থ চবেই। আৰু প্ৰমোদ বড়োই যিটো গাঁও কৰ্তনৰ কথা কৈ আছে সেইটো একচুৱেলি অনাবড়োসকলক বা জেনেৰেল মানুহসকলক মাইনৰিটি কৰি পেলাই শেষ কৰাৰ এইটো এটা ষড়যন্ত্ৰ বুলি আমি ক'ব পাৰোঁ। যিহেতু এই বৰ্ডাৰ অঞ্চলত যিখিনি ৰাজবংশী এৰিয়া বা মুছলিম এৰিয়া বা আদিবাসী এৰিয়া বা এইবিলাক অসমীয়া বা এইসকলক কাটি লৈ যাই পেলাই ভিতৰত থকা অসমীয়া, ৰাজবংশী বা বেংগলী বা মুছলিম ইহঁতক মানে যাতে একো গুৰুত্ব নাপায় ভৱিষ্যত, এতিয়াতো খুব গুৰুত্ব পাই আছে, ভৱিষ্যত যাতে একো গুৰুত্ব নাপায় এই কাৰণে এই জেনেৰেল মানুহসকলক ডমিনেট কৰি পেলাই চেছ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ এই প্ৰমোদ বড়ো। সেইটো কাৰণে আমি গাঁও কৰ্তনটো কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে। এই বৰ্ডাৰ অঞ্চলত যিবিলাক অসমীয়া, ৰাজবংশী যিবিলাক যদি যায়, এইবিলাক গাঁৱটো যদি গঠন কৰি দিয়ে তেতিয়াহ'লেতো ভিতৰত থকাবিলাক মাইনৰিটি হ'ব। প্ৰমোদ বড়োৰ বুদ্ধি সেইটোৱে যে সিহঁতক মানে চেছ কৰাৰ এটা ষড়যন্ত্ৰ। মুছলিম হওক, ৰাজবংশী হওক বা আদিবাসী হওক বা বেংগলী হওক বা অসমীয়া বা গোৰ্খা, যিখিনি জাতি জনগোষ্ঠী আছে ইহঁতক মাইনৰিটি কৰাই পেলাই চেছ কৰাৰ এটা ষড়যন্ত্ৰহে এই প্ৰমোদ বড়োৰ গাঁও কৰ্তনৰ পলিচিটো।